वेलकम बैक टू माय यूट्यूब चैनल व्लॉगर बॉय बाबू। तो आज है दिवाली तो हमारे यहाँ लाइट तो लगा दी गाइस, किन्तु लाइट तो लगाले कि माने बरषुण दी আছে আপোনালোকে চাগে দেখিব পাইছে। চাওক এই বৰষুণ পৰি আছে, আহি কেনে সকলোৰে ঘৰে ঘৰে কলপুলি লগাইছে, কিন্তু কোনেও চাকি দিয়া নাই। এটা ভাল লাইট লগাইছে আৰু আমাৰো ইয়াতে লাইটটো লগাই দিছো। চাওক চাওক এতিয়া মানে যদি বোমা চমা যদি বুঢ়ানজাক কমে অলপ বোমা চমা মাৰা আপোনালোকক দেখুৱাই দিম। তো চাওক আজি পৰিৱেশ দেখিছে গাইছ, একদম কলা কলা মানে চাকি দি পোহৰ হৈ থাকিব লাগিছিল, এতিয়া আন্ধাৰ হ'ব ধৰিছে গাইছ। দেখছি না বোমা চমা আনা ৰেডি, কিন্তু যাই থৈ এতিয়া আৰু বোমাই মাৰিব নোৱাৰিম এতিয়া। দে আৰ দে বাই বাই, অলপ দেৰিকৈ লগ পাইছোঁ। দোস্ত এইফালে এতিয়া ফুলজাৰি লগালে ৰ'ব, আমাৰ আৰু আখৰ চাকি দিছে মানে আমাৰ যিহেতু সেইফালে অলপ মানে দিগদাৰে বুবুই বোমা মাৰিব ধৰিছে ৰ'ব। মই বোমা এইখানতে নামৰো এটা পকেটত ভৰাই থৈছোঁ জগমগ ৰ'ব আছেতো। এই ফুলজাৰিডালত লাগবাই ধৰা নাই, কিয় লাগিব। হেপী দিৱালী গাইছ, হেপী দিৱালী। চাওক এইবাৰ আৰু এনেকৈ গেল, এনেও লাইট চাইট লগাই দিছে। চাওক চাওক এডলা খতাম পইচা হজাম, এতিয়া এডলাতে পুতি দিওঁ ধুনীয়াকৈ। তাতে জগমগ আছে, এতিয়া অলপ দেৰিকৈ মাৰিম, অলপ দেৰিকৈ লগ পাইছোঁ। তো দিকুই মোক অলপমান আশ্ৰা বোমা দি দিলাক ৰ'ব। আশ্ৰা বোমা মই আনিছোঁ, কিন্তু মই আশ্ৰা বোমা আজি মাৰা নাই। তো আজি যিহেতু বৰষুণ, তো আজি হৈছে 24 অক্টোবৰ। তো আজিও দেৱালী, আজি 24 অক্টোবৰ আৰু 25 অক্টোবৰ। তো এই ভিডিঅ'টো আপোনালোকে চাগে 25 অক্টোবৰৰ দিনা চাই আছে। তো দিকুই আশ্ৰা বোমা মাৰি আছে পূৰা একদম হেপী দিৱালী আৰু এবাৰ ক'ল। তো এতিয়া মানে বুট ভাগা আছে, তো এতিয়া আমাৰ মাজু মাইঠাত মানে বুট দি আছে। তো এতিয়া সকলোৱে অলপ মানে বেছিকৈ চাকি লগাব ধৰিছে, মানে যিহেতু অলপ বৰষুণটো অলপ কমিছে। তো মানে সিমানো কমা নাই, আছে বৰষুণ, কিন্তু সিমান এটা কমা নাই, হ'লেও মানে চাকিখিনি আৰু লগাই দিব পাৰি। তো সেইকাৰণে অলপ বুট খাই লওঁ প্ৰথমতে, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ৰ'ব ধুনীয়াকৈ একদম। বুট দিবা চাওক, ইয়াত বুট দিবা আমাৰ। আৰু আজিৰ পৰিৱেশটো এনেকুৱাই মানে, আৰু বোমা হ'লৈ কিন্তু বোমা হ'লৈ মানে কি হ'ল, কিন্তু আজি যিহেতু বৰষুণ দি আছে চাওক চাওক। তো দোস্ত দিকু আৰু মই একডাল ফুলজাৰি লগাই লওঁ ৰ'ব প্ৰথমতে। Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes, but now I don't ever wanna be alone. I don't really ever feel at home, on my own, in the zone. That's the only way I know, feeling low, about to blow back up. I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself, I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, I'm alright. এই বোমা মাৰিব নোৱাৰে চাওক, আমি শিকাই দিম বুলি ক'লো, শিকাবও নেদে। চাবি তই বোমা নামৰু ইটো ল'বি, শুন চাই থাক বোমাটো ল'বি। ইনকি দিবা লাগে এইফালে মানে দোস্ত দিকুক বোমা শিকি আছোঁ, মানে সি জানে না নাজনে নাজনো। তো এতিয়া এটা মাৰি দিলে, কিন্তু ইটাৰ পৰা মাৰিবই পৰা নাই ভয়তে, কিয় বা পৰা নাই নাজনো দক দোস্ত। চাওক হেপী দিৱালী সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা আৰু আমাৰ লগৰ বা ডাবুৰ তৰফৰ পৰা আৰু মোৰ ফালৰ পৰা মাৰা হৈ গ'ল।
দোস্ত ইফালে মানে শ্বট লগাই আছে শ্বট আৰু হাজাৰী পাত্তা মানে হাজাৰী পাত্তা এতিয়ালৈকে লগো নাই তো প্ৰথমতে 60টা থকা শ্বট যি আছে তো প্ৰথমতে 60টা থকা শ্বটখিনি লগাই ল'ব তো 60টা থকা শ্বটখিনি লগোৱা হোৱাৰ পাছত লগাব হাজাৰী পাত্তা তো 2000 পাত্তা লগাব আৰু মানে আৰু 60টা শ্বট লগাব মই আপোনালোকক ক'লোৱে তো আৰু চাই থাকক ভিডিঅ'টো অলপ স্ক্ৰিপ্ট নকৰিব তো মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম তো এতিয়াৰ মানে শ্বটটো শেষ হ'ব তো শ্বটটো শেষ হোৱাৰ পাছত মানে লগাব হাজাৰী পাত্তা তো চাই থাকক ভিডিঅ'টো তো পূৰা একদম মানে অলপ দূৰে থাকিব লগা হৈছে মানে যি একদম মানে ফিডিঙতে হেৰি পৰি যায় একদম মানে অলপ দিগদাৰ হ'ব গাইছ তো দোস্ত তো সেইকাৰণে অলপ দূৰে থাকি যেখিনি মই পাৰোঁ ভ্লগ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি যাম মাৰিব 2000 পাত্তা তো মানে 2000 পাত্তা দি যাব মানে আশা নাই হ'লেও যাব বাৰু মানে যাবলৈ চেষ্টা কৰিম তো মানে এইভাবে নাযায় বুলি কৈছোঁ যি বৰষুণ দি আছে এইবিলাক মাটি চাটি একদম মানে হ'লেও আৰু কিবা এনেকৈ পাতি দিছি দোস্ত একদম মানে যি মানে বৰষুণ দিছি নাই এতিয়া আপোনালোকে চাগে পাই আছে আপোনালোকে দেখিব পাইছে তো এতিয়াও বৰষুণে মানে মাৰি আছে তো এতিয়া জুই লগোৱা হোৱাৰ পিছত একদম মানে ধামাকা একদম ধামাকা তো এতিয়া জুই লগাই দিয়াৰ লগে একদম 2000 পাত্তা চাওক আপোনালোকে মোটামুটি কিমান দীঘল মোটামুটি দীঘল হ'ব দিয়ক আৰু 2000 পাত্তা দীঘল নহ'ব না দোস্ত তো দীঘল হৈ দিয়ক আৰু মানে আৰু বোমাখিনি আনিছে ধুনুৰদা আপোনালোকে চাগে জানে মোৰ ভ্লগত চাগে দেখিছে তো 2000 আনিছে আৰু শ্বট আনিছে তো মানে আজি মই ইমান বোমা মাৰিবই নাই কাৰণ বোমা চমা নাযাবই হ'লেও এনাই মাৰিছে তো মই এনাই ফুলজাৰি অলপমান মাৰিছোঁ তো কালি ভালকৈ মাৰিম কালি আৰু এটা বেলেগকৈ ভ্লগ নবনাওঁ এইটো ভ্লগতে মানে ভ্লগটো আৰু শেষ হ'বৰে হৈছে তো আজি আৰু মানে ডাইৰেক্ট শেষ কৰিছোঁ তো বকি নাথাকোঁ আপোনালোকে চাউণ্ড শুনক না দোস্ত মানে মাজে অলপমান বন্ধ হৈ যায় মানে যিহেতু অলপ বৰষুণ পৰি থাকে ন তো সেইবাবে মাজে অলপমান মানে নজলা হৈ যায় আৰু জুই লগাই দিব লাগে তো মানে তেনেকুৱা আন টাইপৰ হ'বলৈ ধৰিছে তো গাল এতিয়া এইবাৰ লগাই দিব পূৰা একদম নমো নাৰায়ণ একদম পূৰা তো দোস্ত মানে এতিয়া যিহেতু বোমাখিনি শেষ হ'বলৈ ধৰিছে তো মানে শেষ হ'বৰ সময়খিনি অলপ বেছি দিগদাৰ হয় মানে কি একদম ধোৱা হৈ গৈছে আপোনালোকে দেখিব পাইছে বোধহয় একদম মানে ধোৱা হৈ গৈছে মানুহ চানুহ নেদেখা দোস্ত যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা চেনেলটোত নতুনকৈ হৈছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থৈ যাব নাপাহৰিব নেক্সট ভিডিঅ' তাত লগ পাই আছোঁ আজিলৈ বিদায় লৈছোঁ জয় অসম বাই ধন্যবাদ তো আপোনালোকে বোমা মাৰক কিন্তু জীৱ জন্তুৰ গাত কিছুমানে মানে বোমা চমা দলিয়াই দিয়ে তো সেইবিলাক আপোনালোকে নকৰিব তো ধন্যবাদ